নমস্কাৰ বন্ধুসকল, মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসম চৰকাৰৰ স্বাস্থ্য বিভাগত খালী হোৱা চতুৰ্থ শ্ৰেণীৰ পদৰ বিষয়ে জনাম। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আকৌ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে খালী হৈ থকা চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে। এয়া মই আপোনালোকক স্ক্ৰীনত দেখুৱাইছোঁ। বন্ধুসকল, এই বিজ্ঞাপনটো অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ খালী পদৰ হয়। ইয়াত বিভিন্ন চতুৰ্থ শ্ৰেণীৰ পদ আছে। তেন্তে আহক পদসমূহৰ বিষয়ে বিতংকৈ চাওঁ। মই অকণমান জুম কৰি লৈছোঁ। চকীদাৰৰ পোষ্ট আছে 114টা, কুকৰ পোষ্ট আছে 18টা, ইলেক্ট্ৰিকেল হেল্পাৰৰ পোষ্ট আছে 4টা, ফিমেল এটেণ্ডেণ্টৰ পোষ্ট আছে 39টা, ফিল্ড ৱৰ্কাৰৰ পোষ্ট আছে 24টা, গ্ৰেড 4 পোষ্ট আছে 402টা, ইনচেক্ট কালেক্টৰৰ পোষ্ট আছে 9টা, লেবৰেটৰী এটেণ্ডেণ্টৰ পোষ্ট আছে 5টা আৰু লেবৰেটৰী বেয়াৰৰ পোষ্ট আছে 6টা। মেল এটেণ্ডেণ্টৰ পোষ্ট আছে 20টা, নাইট চকীদাৰৰ পোষ্ট আছে 22টা, OT এটেণ্ডেণ্ট আছে 13টা, OPD এটেণ্ডেণ্ট আছে 14টা, আউটডোৰ এটেণ্ডেণ্ট আছে 1টা, পিয়নৰ পোষ্ট আছে 160টা, ছুপাৰিয়ৰ ফিল্ড ৱৰ্কাৰৰ পোষ্ট আছে 7টা, ছুইপাৰ ক্লিনাৰ পোষ্ট আছে 145টা, ৱাৰ্ড বয় পোষ্ট আছে 106টা, ৱাৰ্ড গাৰ্লৰ পোষ্ট আছে 79টা আৰু ৱাচমেনৰ পোষ্ট আছে মাত্ৰ 4টা। এতিয়া আহক বন্ধুসকল, ইলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কিমান দক্ষতা লাগিব। কেণ্ডিডেট মাষ্ট বি ক্লাছ 8 পাছ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড স্কুল। কোনো এখন গভৰ্ণমেণ্ট বা চৰকাৰী স্কুলৰ পৰা ক্লাছ 8ম শ্ৰেণী পাছ হ'ব লাগে, উত্তীৰ্ণ হ'ব লাগে। সেয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। তাৰ পাছতে লিখিছে ফৰ দ্য পষ্ট ইলেক্ট্ৰিক হেল্পাৰ, লেবৰেটৰী এটেণ্ডেণ্ট এণ্ড OT এটেণ্ডেণ্ট কেণ্ডিডেট মাষ্ট পাছেছ ট্ৰেইনিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইন দ্য ৰেচপেক্টিভ ফিল্ড। তাৰমানে ইলেক্ট্ৰিক হেল্পাৰ আৰু লেবৰেটৰী এটেণ্ডেণ্ট OT এটেণ্ডেণ্টৰ কাৰণে কেণ্ডিডেটবিলাকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থকা হ'ব লাগিব বুলি কৈছে। 2 নম্বৰ এজ লিমিটৰ কথা কৈছে। এজ লিমিটৰ তালিকাখন ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব। ইয়াৰ পাছত 3 নম্বৰ এপ্লিকেশ্যন ফি। ন' ফি ইজ ৰিকুৱাৰ্ড টু বি পেইড, অৰ্থাৎ কোনো ধৰণৰ এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। চিলেকশ্যন 4 নম্বৰ চিলেকশ্যন প্ৰচেছ। চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব? ইয়াত লিখিছে চিলেকশ্যন প্ৰচেছ শ্বেল বি নটিফাইড ইন ডিউ কৰ্ছ ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম www.dhs.assam.gov.in ইন ডিউ কৰ্ছ অফ টাইম। মানে সময়ত এই ৱেবছাইটৰ জৰিয়তে জনোৱা হ'ব। আৰু 2 নম্বৰ লিখিছে দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল বি অলছো আপলোড ইন দ্য ছেম পৰ্টেল শ্বৰ্টলি। দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু কিপ ৱাটছ ইন দ্য পৰ্টেল। মানে অনলাইন এপ্লিকেশ্যনৰ লিংক অলপতে এক্টিভেশ্যন কৰা হ'ব বুলি কৈছে আৰু কেণ্ডিডেটবিলাকে এই ৱেবছাইটটো চাই থাকিবলৈ জনাইছে। বন্ধুসকল, আপোনালোকে পদসমূহৰ বিতং তথ্য পালে। এই পদসমূহৰ বিজ্ঞাপন বৰ্তমান ওলাইছেহে। খুব সম্ভৱ এই পদসমূহৰ অনলাইন আবেদন assam.gov.in অফিচিয়েল ৱেবছাইটত অতি সোনকালে অৰ্থাৎ 2021 ডিচেম্বৰত নহ'লেও 2022 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত অনলাইন আবেদনৰ লিংক এক্টিভেট কৰি দিব। গতিকে আপোনালোকলৈ মই খবৰটো জনালোঁ। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে অনলাইন এপ্লিকেশ্যনৰ লিংক এক্টিভ কৰি দিয়াৰ খবৰ আপোনালোকে মই ভিডিঅ' আপডেট দিয়াৰ লগে লগে পায়। ইয়াৰ উপৰিও মই বহুতো শিক্ষামূলক ভিডিঅ' বনাওঁ। মোৰ অসম টেটৰ ওপৰত বনোৱা বহুতো ভিডিঅ' আছে, যিবোৰে 2022 চনত অনুষ্ঠিত হ'বলৈ গৈ থকা অসম টেটৰ কেণ্ডিডেটসকলক সহায় কৰিব। গতিকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত লিখিব। ইয়াকে কৈ আজিলৈ আহোঁ। ধন্যবাদ।